এই প্রশ্নের মধ্যে কি আই উত্তর
দুই দিন যুদ্ধ মুখর কথা কাজিময় জানিম কেন এই কারণে দ্বিতীয় প্রশ্নের উত্তর যে দেখিছা হবে বড় বৃক্ষদানী যে দেখিছা হবে বড় বৃক্ষদানী অসংখ্য পাতর বৃক্ষ আছে একপাত বান মারি হব বৃক্ষর পাত হরাব লাগিব পাত বৃক্ষর যিদৰে কৰিব পাৰিব সাধ্য সাধন যিদৰে কৰিব পাৰিব সাধ্য সাধন সেইজনে বীৰ বুলি হইব এই কৰ্ণক চাই আছে প্ৰশ্ন কৰিব প্রশ্ন করে শ্রীকৃষ্ণ ও অর্জুনক নোৱাৰো বুলি কৈছে প্ৰভু কৃষ্ণ সিন্ধুৰক চাই কৈছিল সিন্ধুৰ কি চাইছ এই প্ৰশ্নৰ মোক এতিয়াই উত্তৰ কথা শুনি সিন্ধুৰাৰ আনন্দ মিলিলা হাতত ধনু লৈ দিলে গুৰুক স্মরণ গুরু ব্রহ্মা গুরু বিষ্ণু গুরু মহেশ্বর গুরুদেব বৃহস্পতি নমো বারম্বার নমো বারম্বার
প্রভু কৃষ্ণ মনে মনে ভাবে সিন্ধুরে যদি কৌরবর হকে পাণ্ডবর লগত যুদ্ধ করে সিন্ধুরক পরাজয় কৰা বীৰ নহব এই ত্ৰিভুৱন গতিকে মই এই বীৰগণক সংহাৰিব মোৰ হব অহাকালি সিন্ধুৰা
খনৰ আগত কুৰুক্ষেত্ৰৰ যুদ্ধ কৰিম বুলি সেইকাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধ চাবলৈ হেঁপাহ মোৰ আছিল অন্তৰত সেইকাৰণে প্ৰভু মই তোমাক কথা দিলো কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত মোৰে মুণ্ডগত তোমাৰ হাতত কৰিম অৰ্পণ কি এই কথা শুনি শ্ৰীকৃষ্ণই কৃষ্ণ বোলে এই কথা মুঠেও নহয় কৃষ্ণ বোলে এই কথা মুঠেও নহয় এতিয়া তোমাৰ মুণ্ড কিন্তু এক কথা মই ৰাখিলো মই তোমাক কথা তোমাৰ মুণ্ডগত আৰি